প্ৰেমৰো এখন সংবিধান লাগে। কিমান ভাল পালে তাইৰ প্ৰেমত পৰিব পাৰি, বুকু উজাৰি কিমান মৰম দিলে তাইৰ প্ৰেমিক হ'ব পাৰি, অথবা কিমান ধুনীয়া হ'লে তাই মোৰ প্ৰেমত পৰিব, মৰমৰ কিমান ভিখাৰী হ'লে তাইৰ হৃদয়খন কেৱল মোৰ হ'ব। নাজানো কি চুক্তিত স্বাক্ষৰিত হয় প্ৰেমৰ সন্ধি, প্ৰেমৰ বাবে কি লাগে যোগ্যতা, অথবা প্ৰেমৰ বাবে প্ৰয়োজনীয় নে এটা ন্যূনতম অৰ্হতা। চাকৰি এটাৰ প্ৰয়োজনো বাৰু মানি লৈছোঁ, টকাৰ বাবেও লাগিলে বিক্ৰী কৰি দিম মোৰ সাঁচতীয়া ডিগ্ৰী, ডিপ্ল'মা অথবা স্বাভিমান। বুকু পাতি দিম তাইৰ প্ৰেমৰ ৰণাংগনত, বক্ষ ভেদি যাওক তীক্ষ্ণ হেলে। তথাপি মোৰ কলিজাখন দুহাতেৰে বিদাৰি আনি তাইৰ হাতত তুলি দিম, আৰু জংকী পানৈৰ নামত শপত খাই কম, প্ৰেমৰো এখন সংবিধান লাগে।